ring sam sola mothon koila ri sam sola mothon koila এবাৰ অলপ চেঞ্জ কৰা হৈছে কি এবাৰ আমাৰ গান লিখিছে সুন্দৰকৈ সকলোৱে মৰম আমাৰ শুনি গৈ ককাইদেউ আৰু সকলোৱে মৰমৰ বিজয় শংকৰ ককাইদেৱে মিউজিক কৰিছে ৰুমত আহি ওলালেহি আপোনালোকৰ সকলোৱে চিনাকি নহয় জানো মুখখন চাগে নিজে একো নাম নগলো হ'ব আমাৰ অনুৰাগ বিটুফোন আৰু অনুৰাগ বিটুফোন বুলি কোৱা আগত কিন্তু ক'ব লাগিব কিৰিং মোবাইল ফোন নহয় জানো কিৰিং মোবাইল ফোন বুলি ক'ব লাগিব সিয়ে তেওঁ আহিলে আচলতে মোৰ ভাল বন্ধুৱে হয় আৰু পুৰণা চিনাকি আচলতে আমাৰ সেইটো চাইডে নহয় জানো হয় হয় যিয়ে নকবা আমাৰ এতিয়া সেইবিলাক লাইন বাদ দিলেও তথাপিও এওঁলোকক আচলতে উঠি অহা বুলি ক'ব লাগিব পুৰণা যিহেতু তেতিয়াই সেইটো লাইনত আহিছিলে তথাপিও ভাল লাগে আগবাঢ়ি গৈ থাকক যিহেতু আমি নোৱাৰিলো আমি আধাতে আঁতৰি আহিলো আৰু তাৰ লগে লগে আছে যিহেতু গুৱাহাটীলৈ আহিলে আমাৰ লালৈ প্ৰায় আহে দেই লগ কৰিবলৈ সেইকাৰণে ভাল লাগে আৰু আজিও হেতি আহি মোৰ হোটেলৰ ৰুম পালেহি বহুত ভাল লাগিলে থেংকছ যে অকণমান সময় কোম্পানী দিবলৈ আহিলে মোৰ কৰিলে তাৰ দুইজনলৈ একদম অশেষ ধন্যবাদ থাকিল আৰু যিয়ে নহওক কিন্তু ভাল খবৰ এটাৰ কাৰণে মই আপোনালোকক মই জনাব বিচাৰিছিলোঁ যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো লালৈ আহি আছে নহয় জানো গতিকে সংগীতাক চিনি নোপোৱা কোনো নাই আৰু সেইকাৰণে মই তাইক ভাবিলোঁ অকণমান লালৈৰ বিষয়ে অকণমান কিমান আমাৰ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছসকলক বা অসমৰ ৰাইজক কিবা ক'বা নেকি তুমি লালৈ ফাৰ্ষ্টটো বহুত মানে ৰাইজে আদৰি লৈছিলে তেতিয়া 2000 চাকৰি জইন কৰাৰ পিছৰে আৰু ফেচবুক ভাইৰেল হোৱাৰ পিছত সেইটোতো লালৈটো গ'লগে তাৰপিছত ছেকেণ্ড মই যোৱা বছৰ আকৌ ভলিউম 2 আহিলে 2 বছৰমানৰ গেপছত তাৰপিছত এইবাৰ ভলিউম 3 আহি আছে আৰু যোৱা বছৰটো খুব ধুনীয়া হ'ল ৰাইজে আঁকোৱালি ল'লে তাৰপিছত এইবাৰ অনুৰাগদাৰ মানে তত্ত্বাৱধানত বুলি ক'ব লাগিব আৰু অনুৰাগদাৰ তত্ত্বাৱধানত মানে অকণমান বেলেগ কনচেপ্টত মানে বেলেগ কনচেপ্ট মানে পুৰণা মানুহে লৈছেতো বেলেগ কনচেপ্টত মানে এনেকৈ কৰা হৈছে লালৈ আগৰ বছৰো নীলদাই গাইছিলে নীলদাই গাব কিন্তু এবাৰ অলপ চেঞ্জ কৰা হৈছে কি এবাৰ আমাৰ গান লিখিছে সুন্দৰকৈ সকলোৱে মৰম আমাৰ শুনি গৈ ককাইদেউ আৰু সকলোৱে মৰমৰ বিজয় শংকৰ ককাইদেৱে মিউজিক কৰিছে সকলোৱে জানে বিজয় শংকৰ ককাইদেউ শুনি গৈ গানৰ কেনেকুৱা এটা বৰ্তমান দিনত চলি আছে সকলোৱে জানে যুদ্ধ পাইতাটো শুনি গৈ কথা ক'বই নালাগে বিজয় শংকৰ কথা ক'বই নালাগে কেনেকুৱা মিউজিক তো এইবাৰ লালৈত মানে অলপ সেনেকুৱা এটা আনিছোঁ আৰু তাৰ মাজতে আহোমৰ অকণমান আমাৰ ট্ৰেডিশ্যনেল অলপ দেখাব বিচাৰিছোঁ বা সেইখিনি দেখিলে গম পাব ৰাইজে এতিয়া আমি দুটা আহোম আছো গতিকে সংগীতাকো অকণমান সময়ৰ কাৰণে আহোম বনাই দিছোঁ আহোম এই আহোমৰ লিৰিক্স যিটো দিছা তুমি ভালকে অকণমান অলপ জাষ্ট আচলতে আহোমৰ লিৰিক্স অকণমান আছে আৰু আহোমৰ লিৰিক্সখিনি মানে এনেকুৱা সুনিতাই লিখিছে সকলোকে কৈছোঁৱেই সুনিতাক মই গৈয়ে ক'লোঁ আৰু যোৱা বছৰ কাৰ্বি ফক দিছিলোঁ কাৰ্বি অকণমান দিছিলোঁ আৰু এইবাৰ মানে অকণমান আহোমৰ দিবলৈ চেষ্টা কৰিছোঁ এক লাইন গাই দিছোঁ sam sola mothon koila ri sam sola mothon koila এবাৰ লালৈ তেতিয়ালে আহোমৰ কষ্টিম পিন্ধিব ঠিক আছে দেখা পাম তেতিয়ালে প্ৰত্যেক বছৰ যোৱা বছৰ মই কাৰ্বি ড্ৰেছ এযোৰ পিন্ধিছিলোঁ লালৈ আৰু এইবাৰ আহোম ড্ৰেছত ওলাম মানে যিহেতু মই এক্টিং নকৰাৰ মই বহুত ছিংগাৰে যেনেকৈ ধৰা এক্টিং কৰে মই আৰু ইমান ধুনীয়াও নহয় গতিকে মই এক্টিং লাইনত নাই তাই কিন্তু মিছা কৈছে দেই আগৰ লালৈকেইটা সঁচাই কিন্তু ভাল লাগিছে ৰাইজেতো দেখা পাইছে লালৈ চাইছে আৰু মই আগৰ গানটোতো তাই মই আহিছিলো ন মই আহিছিলো আপোনালোকে দেখা পাইছে গান বহুত সুন্দৰ হৈছে অভিনয় সুন্দৰ হৈছে গতিকে এইবাৰ ভাল কৰিব ঠিক আছে সংগীতৰ কথা পাতিলো এতিয়া তোমাৰ বিষয়ে তুমি ইমান এটা মানে এই আৰম্ভণিতে অহা দেই মই যিমান দূৰ সময় জানো সেই শিৱসাগৰৰ সেই ল'ৰাটো আৰম্ভণিতে আহিলা গুৱাহাটী ন ভাল কাম কৰিলা এতিয়া বৰ্তমান কি কেনেকুৱা কি ধৰণৰ কিবা চিন্তাধাৰা বৰ্তমান মানে মই এতিয়া গানখিনি কৰি আছো হোম ভইচ বুলি এখন চলচ্চিত্ৰ আহিব আপোনাৰ এপ্ৰিল মে জুনৰ 7 তাৰিখে আহিব আমাৰ সকলো ছবি গৈ আহিব তাৰপিছত আপোনাৰ এখন হেবাং বুলি কৰিলোঁ আৰু এখন চলচ্চিত্ৰৰ কাম এতিয়া ষ্টাৰ্ট হ'ব সৰু সুৰাকৈ কৰি আছো আৰু গানখিনিটো কৰিয়ে থকা যায় গান এতিয়া বহুতটা ৰিলিজো হৈছে আৰু নিজেও এটা অভিনয় পক্ষী বুলি অলপ ৰিলিজ কৰিছোঁ সেইটো ৰাইজে চালে গম পাবই মোৰ এই বিগুকে প্ৰডাকশ্যনত আৰু যিহেতু মনোৱা বিটুবত যিটো চেনেল আছিলে অকণমান সৰুৱে প্ৰব্লেমখিনি দি আছিলে কাৰণে এই বিগুকে প্ৰডাকশ্যন বুলি নতুন এটা খুলিছোঁ তাত নতুন কিবা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু মই এতিয়া আপোনাৰ চেনেলটো মই দেখা পালোঁ ইমান ধুনীয়াকৈ আপোনাৰ কামখিনি কৰি আছিলে এটা মই প্ৰায় 1 মিলিয়ন নিচিনা দেখা পালোঁ যিটো আপোনাৰ মা মোৰ মৰিলে ন আৰু কিৰিং মোবাইল ফোন সেইটোতো আছেই গতিকে তাৰপিছত আপুনি ভিডিঅ'ত কিয় কাম মানে ইউটিউবত কিয় কাম কৰে মই অভিনয়বোৰ কৰি থাকোঁ চবৰে গানত কৰিছোঁ তো আই ডোণ্ট কেয়াৰ আছে 1 মিলিয়ন কিমান তো মোৰ কপিয়াতখিনি আহি গ'ল আগতে বহুত গানত অভিনয় কৰিলোঁ এতিয়া কপিয়াত আহিব তেতিয়া চেনেল বুজে উৰি গ'ল চবৰে আজিকালি চবেই নতুন চেনেলত চবেই ধৰক নিজৰ কৰি ল'লে সেই কপিয়াত অহাৰ কাৰণে মোৰ অন্য বিটুবত যিটো চেনেল আছিলে অকণ প্ৰব্লেম হৈ গৈছে
তাত মানে মাৰিলে এইটো চাব পাৰিব কিন্তু সেই প্ৰব্লেমখিনিৰ কাৰণে মানে এবি গগৈ প্ৰডাকশ্যন নতুনকৈ হ'ল লৈছোঁ আৰু এতিয়া সংগীতাও যিহেতু আছে এবাৰ সংগীতা প্ৰগ্ৰেম এবাৰতো সংগীতা যে প্ৰগ্ৰেম আহি আছে এতিয়া বহাগ যিহেতু বহাগ পালে সেই কুলিয়ে মিনালে নহয় জানো এতিয়া সংগীতা কেতিয়াবা বিনাব এতিয়া সেইটো ডাঙৰ কথা 1 তাৰিখৰ পৰা বিনাম 1 তাৰিখৰ আমাৰ শ্ব'খিনি এবাৰ অনুৰাগ দাই চাইছে মই অলৰেডি পোষ্টাৰ দুখনমান উলিয়াই দিছোঁ তাতে কণ্টেক্ট নাম্বাৰ আছে ঠিক আছে পোষ্টাৰ সংগীতা দেখা ফেচবুকত এইটো পাবই মোৰ অফিচিয়েল যিবোৰ আছে অন্য বিদ্যমান তাতো পাব তাৰ নাম্বাৰ লিখি আছে আপোনালোকে দৰকাৰ হ'লে ক'ব আৰু আমি জোৰ নকওঁ ঠিক আছে হ'ব তেতিয়াহ'লে এবাৰ সংগীতা বিহুলে একদম ৰেডি আমি অকণমান দিলে ওলাই যাওঁ ন এতিয়া আহিলে যেতিয়া এতিয়া মোৰ ইয়াতো একোৱেই নাই গতিকে অকণ ওলাই যাওঁ কিবা এটা চাহ একাপ কিবা এটা খাওঁ আৰু ন ঠিক আছে চলো